হাই বলক আজি মোৰ লগত এটা বিখ্যাত জাগালৈ কি বিখ্যাত জাগা আপোনালোকে ভিডিঅ'ৰ মাজতহে গম পাব। এয়া মোৰ লগত আছে ভাতিজা মানিক হাসিবুল। হাই দি দিয়া ভাতিজা। হাই হাই বলক মোৰ লগত লেটস গো। বলক আজি একেলগে আচৰিত বস্তু চাবলৈ। বলক ভিডিঅ' বনাম কৰি বনাব পৰা নাই, মানে কিবা খালি প্ৰব্লেম আছিল কাৰণে ভিডিঅ'বিলাক বনোৱা হোৱা নাছিল। তো আজি ওলালোঁ বহুত দিন পিছত। আপোনালোকে আগৰ ভিডিঅ'বিলাকত বহুত মৰম দিছে, আশা কৰোঁ এইবাৰো মৰম দিব। তো এয়া আমি চাৰিজন ওলাইছোঁ আজি। মানিক আছে মোৰ লগত, এয়া মানিক আৰু হাসিবুল আগত গৈছে। তো বলক বিখ্যাত বস্তু কিবা এটা দেখাম আপোনালোকক আজি। বলক ওচৰে পাজৰে আছে আমাৰ বিখ্যাত বলক তালৈ গৈ আছোঁ আমি। ইয়াতে তেলটো দিম, তেল ভৰাই লওঁ। চাৰিওফালে ধাননি পথাৰৰ মাজে মাজে গৈ আছোঁ আমি। এয়া ভাতিজাহঁতে আহি আছে। ইয়াতে এইটো ৰাস্তা এনেকৈ ৰাইট চাইডে সোমাই আহিব লাগিব। এইটো আহি থাকক মোৰ লগত এনেকৈ। ৰাস্তাটো পুৰা ভেৰ আছিল, ৰাস্তাটো ব্লক পাৰি বনাই দিছে। চব জেগাই আগতকৈ বহুত ডেভেলপ হৈ আছে। হয় এই বস্তুবিলাক বিৰাট ভাল লাগে, বহা গাছৰ তলিত বহা নহয়, বঢ়িয়া কৰি বহি কথা পাতি থাক, আড্ডা মাৰি থাক, মজা লাগি যায়। লেফ্ট ৰাইট ময়ে কনফিউজটো কৰিম। এই ৰাইট আমাৰ গণ্ডগোল লাগিল বোধহয় নেকি। নেখেৰি চাই পাতিং আমাৰ অকণমান ভুল হৈ গ'ল বোধহয়। আহি আমি পাই গ'লোঁ, কিন্তু একচুৱেলি আমাৰ আহাতে দুটা ৰাস্তা পালোঁ না, এটা ৰাস্তা আমাৰ ভুল হৈ গ'ল। তো এতিয়া আমি আৰু ঘূৰি গৈ আছোঁ। বেছি দূৰ নহয়, অলপ দূৰ আগুৱাই আহিছিলোঁ আমি। এতিয়া সুধিলোঁ ইয়াতে দাদা এজনক, তেখেতে কৈ দিলে গম পাওঁ আগৰে, কিন্তু এতিয়া ৰাস্তাবিলাক নতুন ডেভেলপ হৈ গৈছে না। এয়া মই আহি পালোঁ জেগাটোত। আপোনালোকক যে কৈ আছিলোঁ বিখ্যাত বস্তু কি এই বিখ্যাত বস্তু, এয়া আহি পাইছোঁ, আপোনালোকক দেখাই দিওঁ। এয়া বিখ্যাত ডাঙৰ গছ এডাল মোৰ পিছত আছে। এয়া আমাৰ ইয়াতে আছে খৰা গাঁৱত, ঘৰৰ ওচৰতে হয়। আপোনালোকক গাছডাল ভালকৈ দেখাই দিওঁ, আহক। পিনে এইডাল মোৰ পিছপিনে আছে গাছডাল। ইয়াতে বহুত এই দাদাসকলে বহি আছে ইয়াতে। সম্পূৰ্ণ গাছডাল দেখাই দিম আপোনালোকক। ইয়াতে সৰু সৰু ভাইটি ভণ্টিবিলাক খেলি আছে আগত। আপোনালোকক গোটেই গাছডাল সম্পূৰ্ণ দেখাই দিম। সুন্দৰ পৰিৱেশ দেখিছা কিমান ডাঙৰ, পুৰা 4 বিঘা মাটিৰে আৱৰা গছডাল। দুইশ বছৰ হৈ গৈছে এই গছডাল পুৰাণী। 200 বছৰ পুৰাণি এইডাল গছ এতিয়াও আছে আৰু 4 বিঘা মাটি পুৰা আৱৰি আছে ইয়াতে।
ৰ'দ দিছে বহুত। ইয়াতে সৰু সৰু ভাইটি ভণ্টিবিলাক খেলাই আছে ইয়াতে এই যে গাছডালৰ ওচৰত মই দেখিব পাইছে এই যে গাছডালৰ ওচৰত খেলাই আছে। এয়া মোৰ পিছত আছে এইডাল গছজোপা বৃহৎ ডাঙৰ গছজোপা বুম ডাঙৰ গছজোপা। এয়া ইহঁতে ইয়াতে ৰেষ্ট লৈছে। আপোনালোকে আহিব পাৰে ইয়াতে ৰেষ্ট ল'ব পাৰে প্ৰাকৃতিৰ মাজত। আৰু মানে পৰিৱেশটো দেখক বহুত ভাল লাগে। আমি আজি আহিছোঁ আপোনালোকো আহক। বহুত ভাগৰ লাগিছে তো আহক বলক একবাৰ গাছডালৰ ওপৰত উঠি চাওঁ। আহক আহক হাই আহক আহক বলক ওপৰলৈ যাওঁ। কি মজা মজা লাগি আছে একদম ওপৰত উঠা যায়। আহক কেনে মজা লাগছে না? ইয়াতে আহিলে গছডালৰ ওপৰত এনেকৈ সোমাব পাৰিব। ভাগৰ লাগিলে ইয়াতে সোমাই ৰেষ্ট ল'ব পাৰিব। এনেকৈ সোমাব পাৰিব কি মজা। আহক আপোনালোকে আহি চাওক। এয়া আপোনালোকক একবাৰ সম্পূৰ্ণ গাছজোপা দেখাই দিওঁ। বৃহৎ ডাঙৰ গাছ ইজোপা দেখিছে আপোনালোকে। মানুহৰ ঘৰ আছে ইয়াতে কাষতে মন্দিৰ আছে এইটো। গছজোপা আচৰিত গছজোপাৰ মেইন গুৰিটো নাই। যিপিনে দেখিব আপোনালোকক সিপিনে দেখা যায় যে গুৰি যেন, কিন্তু আচল মেইন গুৰিটো দেখাই পোৱা নাযায়। আচৰিত। মানিক এয়া মানিকে ওপৰত উঠিছে গছজোপাৰ ওপৰত। আপোনালোকক ভালকৈ দেখাই দিওঁ। এয়া মানিকে ওপৰত উঠিছে। ইয়াত কিবা অক্টোপাছ থকা হেন লাগিছে। অক্টোপাছ আছে ইয়াত। ইয়াত সঁচাৰে অক্টোপাছ আছে। সঁচাৰে অক্টোপাছ সঁচাৰে আছে। এয়া বিখ্যাত গাছজোপাৰ ইয়াতে ওপৰত উঠিছোঁ আমি। এনেকৈ উঠিব লাগিব ওপৰত। এয়া ইয়াতে মানিকে সোমাই আছে। এনেকৈ আপোনালোকে আহিলে ইয়াতে সোমাব পাৰিব। ইয়াৰ নিচিনাকৈ ৰেষ্ট ল'ব পাৰিব। পৰিৱেশৰ সুন্দৰ পৰিৱেশৰ প্ৰাকৃতিৰ মাজত আপোনালোকে ইমান সুন্দৰকৈ ৰেষ্ট ল'ব পাৰিব ইয়াতে। আপোনালোকে আহক। কেনে লাগিছে জেগাটা? বহুতে দেখিছে, তো ময়ো আগতে একবাৰ দেখি গৈছোঁ, তথাপিও আজি ভাবিলোঁ আপোনালোকক দেখাওঁ। যোনে যোনে দেখা নাই তেওঁলোকক দেখক। বহুদিন পিছত আজি আৰু এনেকৈ ভিডিঅ' বনাব আহিলোঁ। বহুত ভাল লাগি আছে ভিডিঅ' বনাব আহি, কাৰণ ইয়াতে আমি সকলোৱে মিলি আহিছোঁ। 4জন আহিছোঁ আমি ইয়াতে। ৰুকুল, মানিক, হাচিবুল, মই এনেকৈ 4জন আহিছোঁ। বহুদিন পিছত আহিলোঁ, ভাল লাগিছে আজি আৰু আহি। এয়া ইয়াতে ভাতিজাহঁতে গোটেইখিনি বহি আছে ইয়াতে। তো আপোনালোকো আহিলে ইয়াতে বহিব পাৰিব আৰু সুন্দৰ পৰিৱেশৰ মাজত ইয়াতে কটাব পাৰিব প্ৰাকৃতিৰ ভৰা। যদি আপোনালোকক ভিডিঅ'টো ভাল লাগিছে তেতিয়া ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। আমি ইয়াৰ পৰা যাবলৈ ওলালোঁ। তো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু লাইক কৰিব আৰু কমেণ্ট দিব। ধন্যবাদ। বাই বাই। ধন্যবাদ। গুড